আমাৰ বিশ্বাসীবিলাকে এটা প্ৰশ্ন কৰে যে আমাৰ প্ৰাৰ্থনা মোৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিছেনে, মোক ঈশ্বৰে চিনি পায়নে? এই কথা বাৰে বাৰে প্ৰশ্ন কৰে। নিশ্চয় বাইবেলে কৈছে যে আমাক ঈশ্বৰে মাতৃগৰ্ভৰ পৰাই আমাক চিনি পায়। আপোনাৰ নাম কি, আপোনাৰ জন্মস্থান কি, আপোনাৰ মূৰৰ চুলি পৰ্যন্ত তেওঁ গণি ৰাখিছে বুলি কৈছে। কিন্তু কথাটো এইটো নহয় যে ঈশ্বৰে আপোনাক চিনি পায় নে নাপায়, কথাটো এইটো হ'ল যে আপুনিহে তেওঁক চিনি পায় নে নাপায়। কাৰণ বাইবেলে কৈছে, মথি 7:23 কৈছে, শেষৰ বিচাৰত ক'ব যে সেই দুৰাচাৰীবোৰ, সেই অধৰ্মীবোৰ, মই তোমাক চিনি নাপাওঁ, মোৰ পৰা আঁতৰ হোৱা, মোৰ পৰা দূৰ হোৱা বুলি ক'ব। কিয় ক'ব? আপুনিতো ক'ব, মই আপোনাৰ নামেৰে ৱৰ্শ্বিপ কৰিছিলোঁ, প্ৰশংসা কৰিছিলোঁ, হে প্ৰভু মই আপোনাৰ দাস। কিন্তু প্ৰভুৱে ক'ব, মই আপোনাক চিনি নাপাওঁ। চাওক, কথাটো এইটো হ'ল যে আপুনি প্ৰভুক অকল জানিলেই নহ'ব, প্ৰভুৰ লগত থকা সেই সম্পৰ্ক, সেই ৰিলেশ্যনশ্বিপটো সঠিক হৈছেনে নাই, সঠিকভাৱে আছেনে নাই, সেইটোহে আপুনি চাব লাগিব। আৰু সঁচাই যদি ৰিলেশ্যনশ্বিপটো খুব ভাল, তেন্তে নিশ্চয় প্ৰভুৱে আপোনাক জানিব। 2 তিমথি 2:19 কৈছে, মই মোৰ লোকবিলাকক মই চিনি পাওঁ বুলি কৈছে। প্ৰভুৱে কৈছে, মোৰ মেৰবিলাকে মোৰ মাত বুজি পায় বুলি বাইবেলে কৈছে। চ' আপুনি চিন্তা কৰিব নালাগে, প্ৰভুৱে আপোনাক জানে, কিন্তু আপুনিহে প্ৰভুক জানে নে নাই, এইটোহে আপুনি কুৱেশ্যন কৰক। চ' টুডে আস্ক ইয়ৰ চেল্ফ, ডু আই ন' গড?